নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পোনপ্ৰথমে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে যদি আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেতিয়া মই যিসমূহ ভিডিঅ' দি থাকিম সেইসমূহ অতি সোনকালে আপোনালোকে চাব পাৰিব। বন্ধু বান্ধৱীসকল, আজি আমি ভিডিঅ'টো আলোচনা কৰিম যে আমাৰ ভাৰতবৰ্ষৰ যিসমূহ ৰাজ্য আছে সেই ৰাজ্যসমূহৰ ৰাজধানী আৰু ৰাজ্যসমূহ আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, প্ৰথমে আমি নৰ্থ ইষ্ট ইণ্ডিয়া অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলত আমাৰ যিকেইখন ৰাজ্য আছে সেই ৰাজ্যকেইখনৰ বিষয়ে আমি আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, প্ৰথমে যেতিয়া আমাৰ এই উত্তৰ পূৰ্বাঞ্চলটোত ৰাজ্য আছিলে সাতখন আমি সকলোৱে 7 চিষ্টাৰ বুলি কওঁ। কিন্তু 2003 চনত আমাৰ উত্তৰ পূৰ্বাঞ্চলত আৰু এখন ৰাজ্য ষ্টেট এড কৰা হয় আৰু সেইখন হৈছে আমাৰ আপোনাৰ ছিকিম হৈছে 2003 চনত আমাৰ নৰ্থ ইষ্টত অন্তৰ্ভুক্ত কৰে। এতিয়া আমি আলোচনা কৰিম এই ৰাজ্যসমূহৰ ৰাজধানীসমূহৰ বিষয়ে। আমি নৰ্থ ইষ্টৰ ফালৰ পৰাই যাওঁ। প্ৰথমে আমি আলোচনা কৰিছোঁ আমি বসবাস কৰা অসমখনৰ যি ৰাজধানী সকলোৱে গম পায়। অসমৰ ৰাজধানী হৈছে দিছপুৰ। আৰু আপোনালোকে এটা কাম কৰিব, নোট কৰি ল'লে ভাল হয়, যিহেতু এই প্ৰশ্নবোৰ আপোনাৰ SSC হওক, ৰেলৱে হওক, ৰেলৱে RRB, NTPC, দিল্লী পুলিচ আৰু যিবিলাক আছে অসম পুলিচ, সকলোতে মানে এই প্ৰশ্নবোৰ আহে যে ধৰি লওক আপোনাৰ মহাৰাষ্ট্ৰ ৰাজ্যখনৰ ৰাজধানী কি, এনেকৈ দি দিব। তাত 4টা অপশ্যন দিব, যিবোৰ MCQ কুৱেশ্যন, মাল্টি চইচ কুৱেশ্যন। সেইবোৰ আপোনালোকে চুজ কৰিব লাগিব। আৰু চুজ কৰিলে যদি আপোনালোকে ধৰি লওক নাজানে, অন্য এটা আপোনালোকে চুজ কৰে, তেতিয়াহ'লে 1 নম্বৰ গুচি যাব। চ' মই ভাবোঁ আপোনালোকে নোট কৰি ল'ব। মই ক'লোঁ প্ৰথম অসমৰ ৰাজধানী হৈছে দিছপুৰ। আৰু নেক্সট হৈছে মেঘালয় যি ৰাজধানী, সেই মেঘালয়ৰ ৰাজধানী হৈছে শ্বিলং। নাগালেণ্ডৰ যি ৰাজধানী, সেই নাগালেণ্ডৰ ৰাজধানী হৈছে কহিমা। মণিপুৰৰ ৰাজধানী হৈছে ইম্ফল। মিজোৰামৰ ৰাজধানী হৈছে আইজল। ত্ৰিপুৰাৰ যি ৰাজধানী সেইটো হৈছে আগৰতলা। আৰু শেহতীয়াকৈ যিখন আমাৰ ইয়াত নৰ্থ ইষ্টত অন্তৰ্ভুক্ত হৈছে সেইখন হৈছে আপোনাৰ ছিকিম। আৰু ছিকিমৰ যিটো কেপিটেল সেইটো হৈছে গেংটক। আৰু আমি এতিয়া বাকীসমূহ ৰাজ্যসমূহৰ বিষয়ে আলোচনা কৰিম। নৰ্থ ইষ্টৰ 8খন ৰাজ্য আমাৰ এতিয়া আমি ইতিমধ্যে আলোচনা কৰিলোঁ। এতিয়া হৈছে জম্মু এণ্ড কাশ্মীৰ যি ৰাজধানী, সেই জম্মু এণ্ড কাশ্মীৰ ৰাজধানী হৈছে শ্ৰীনগৰ। নেক্সট হৈছে হিমাচল প্ৰদেশৰ ৰাজধানী হৈছে চিমলা। পাঞ্জাৱ, চণ্ডীগড়, হাৰিয়ানা, উত্তৰ প্ৰদেশ আমি চমুকৈ UP বুলি কওঁ, লক্ষ্ণৌ, ৰাজস্থান, জয়পুৰ, গুজৰাট, গান্ধীনগৰ, মধ্যপ্ৰদেশ, ভূপাল, বিহাৰ, পাটনা, পশ্চিম বাংলা যিটো আমি ৱেষ্ট বেংগল বুলি কওঁ সেইটো হৈছে কলকাতা। আৰু উৰিষ্যা হৈছে ভুৱনেশ্বৰ। আৰু উৰিষ্যা হৈছে আমাৰ ভাৰতৰ মানে যিমানবিলাক ধৰ্ম, ধৰি লওক আমাৰ বিশেষকৈ হিন্দু ধৰ্মাৱলম্বী যিসকল লোক আছে, যাত যিমানবিলাক টেম্পল আছে আমাৰ ভুৱনেশ্বৰত আছে, উৰিষ্যাত। আৰু নেক্সটখন হৈছে মহাৰাষ্ট্ৰ হৈছে মুম্বাই। আৰু আমি ক'ব লাগিব যে মহাৰাষ্ট্ৰ কি কৰা হয় যে ভাৰতৰ যি কমাৰ্চিয়েল অৰ্থাৎ ভাৰত ট্ৰেড, যিটো আমাৰ বাণিজ্যৰ ক্ষেত্ৰত যদি কওঁ, বাণিজ্যৰ ৰাজধানী বুলি কাক কোৱা হয়, তেতিয়া আমি মুম্বাইক ক'ব লাগিব। প্ৰতিটো ক্ষেত্ৰতে চলচ্চিত্ৰ ইণ্ডাষ্ট্ৰী হওক বা যিটো আমি সকলোবিলাক ইণ্ডাষ্ট্ৰী কি হয় তাতেই মানে চব মানে বাণিজ্যসমূহ কৰা হয়। আৰু নেক্সট হৈছে যে গোৱাৰ ৰাজধানী হৈছে পঞ্জী। কৰ্ণাটকৰ ৰাজধানী হৈছে বাংগালোৰ। অন্ধ্ৰপ্ৰদেশ হায়দৰাবাদ। তামিলনাডু চেন্নাই। কেৰালাৰ যি ৰাজধানী, সেই কেৰালাৰ ৰাজধানী হৈছে তিৰুৱনন্তপুৰম। উত্তৰাখণ্ড দেৰাদুন। ঝাৰখণ্ড ৰাঁচী। আৰু ছত্তীশগড় ৰায়পুৰ। এইকেইখন হৈছে আমাৰ ভাৰতবৰ্ষৰ ৰাজ্য। আৰু এই ৰাজ্যকেইখনৰ বিষয়ে আমি আলোচনা কৰিলোঁ, লগতে ৰাজধানীসমূহৰ বিষয়ে আলোচনা কৰিলোঁ। বন্ধু বান্ধৱীসকল, মই আকৌ নেক্সট ভিডিঅ' বনাম। তাত আমাৰ ভাৰতবৰ্ষৰ মুখ্যমন্ত্ৰীসকলৰ লগতে আমাৰ যিখন ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ গৱৰ্ণৰসকল আছে তেওঁলোকৰ বিষয়ে আমি আলোচনা কৰিম। আৰু আলোচনা কৰি থাকিম। মই মানে কিছুমান পাৰ্টত ভাগ কৰি লৈছোঁ, সকলোবিলাক আলোচনা কৰিম। আৰু আপোনালোকে চাব এই ৰাজ্যসমূহৰ যিবিলাক সংস্কৃতি সাহিত্য, সেই তাৰ ওপৰতো বহুত প্ৰশ্ন আহে। মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, তাৰ ওপৰত বহুত প্ৰশ্নৰ উত্তৰ আহে। ধৰি লওক বিশেষকৈ তামিলনাডু, অসম। ধৰি লওক অসমৰ এতিয়া আমাৰ যদি কওঁ ধৰি লওক সত্ৰীয়া
সত্ৰীয়া নৃত্য কোনখন তলৰ কোনখন ৰাজ্যৰ মানে নৃত্য হয় সেইটো যদি প্ৰশ্ন আহে তেতিয়া আপোনালোকে যদি হয় কিছুমানে হয়তো নাজানিব পাৰে কিছুমানে জানিব পাৰে আৰু নিজৰ সাহিত্য সংস্কৃতিৰ বিষয়ে জনাটো বহুত দৰকাৰ গতিকে সেইটো তেনেকুৱা প্ৰশ্ন আহি যাব পাৰে গতিকে বহুত এইটো কমন প্ৰশ্ন এইবিলাক আহিব গতিকে ভিডিঅ'টো দিয়ে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ